কি ক'ব দাদা বৰ্তমান ৰাজনীতিত স্বৈৰাচাৰী শাসন চলিছে। বৰ্তমান ৰাজনীতিত গুণ্ডামি চলিছে। বৰ্তমান ৰাজনীতিত মুক্ত হত্যা চলিছে। সাংবাদিক হত্যা হৈছে। পৰাগ ভূঞাক হত্যা কৰা হৈছে সেইদিনা কিছুমান ভেৰনীয়া গুণ্ডা লগাই। কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, এখন গণতান্ত্ৰিক যুঁজ হ'ব, ৰাইজৰ দলে এখন যুঁজ দিব আৰু অনাগত দিনত 2021 বিজেপিক আমি শাসনৰ পৰা উফৰাই পেলাম। আৰু মূল্যবৃদ্ধিও যথেষ্ট। মূল্যবৃদ্ধিৰ সম্পৰ্কত বিজেপিৰ কিছুমান নেতাই, কিছুমান মানসিক বিকাৰগ্ৰস্ত নেতা, উদাহৰণস্বৰূপে প্ৰশান্ত ফুকনহঁতে যিবিলাক টুলুঙা মন্তব্য দিছে, এই মন্তব্যবোৰ আমি গৰিহণা দিছোঁ। আৰু এটা কথা প্ৰশান্ত ফুকনক সকীয়াই দিছোঁ যে গাঁৱৰ ৰাইজে কি খাব কি নাখায় আপুনি সিদ্ধান্ত ল'বলৈ কোন? আপুনি কোন হয় সিদ্ধান্ত ল'বলৈ? আপোনালোকে পিঁয়াজৰ মূল্য 15 পৰা 20 টকা কৰি দেখুৱাওক। আপোনালোকে আলুৰ কেজি 8 টকা 7 টকা কৰি দেখুৱাওক। কিন্তু আপোনালোকে এইবিলাক টুলুঙা মন্তব্য দি অসমৰ ৰাইজক অপমানিত নকৰিব, আৰু কৰিলে আমি প্ৰতিবাদ কৰিম আৰু তীব্ৰ প্ৰতিবাদ কৰিম।